ৰবিও ধুনীয়াকৈ চাবা আৰু ছাপোৰ্ট কৰিবা ভাই চেনেলটো নেমুটেঙা ফেমিলি যোনে যোনে যোৱা ছাপোৰ্ট কৰি যাবা। তো গাইজ ভাত বিহু মানুহটো চেক কৰা তোমালোকে কিমান আছে ইয়াত। তোৰ পৰা আজি লাষ্টৰ দিন যিহেতু চব মানুহ আহিছে মানে তোৰ পৰা ধামাকা একদম আৰিয়ান দাক লগ পাই গ'লো নেমুটেঙা। তো গাইজ ইয়াত মানুহটো চেক কৰা কিমান আছে মানে ঢকুৱাখানাত যিহেতু ফাটৰ বিহু পতা হয় সকলোৱে জানে। ইয়াত অকল ঢকুৱাখানাৰ মানুহে নহয়, ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুতো লোক আহিছে মানে বহুত দূৰৰ পৰা আহিছে। গুৱাহাটীৰ পৰা ফৰেনৰ পৰাও কিছুমান লোক আহে ইয়ালৈ দেখা পোৱা যায় মানে অহা যোৱা কৰা। তাৰপিছত ইয়াত মানুহটো চোৱা বহুত একদম পূৰা সেইপিনে পূৰা ধামাকা হৈ আছে। এতিয়া হ'ব ইয়াত শোভাযাত্ৰা বস্তু শোভাযাত্ৰাটো অলপ দেখুৱাই দিছোঁ তোমালোকক চোৱা। তো গাইজ এতিয়া শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। ইয়াত চোৱা তোমালোকে শোভাযাত্ৰা কিমান মানুহ আছে, কিমান ছাত্ৰ ছাত্ৰী বিভিন্ন কলেজৰ পৰা অহা স্কুলৰ পৰা অহা বহুতে জইন কৰিছে। ইয়াত চোৱা তোমালোকে কিমান সৰু সৰু ল'ৰাও ইয়াত জইন কৰিছে আৰু সকলোৰে মনত ফূৰ্তি। আজি যিহেতু লাষ্টৰ দিন হয় আৰু লাষ্টৰ দিনতে আমাৰ ফাটৰ বিহুতলি শোভাযাত্ৰা কৰা হয় আৰু শোভাযাত্ৰাত আহিছিল আমাৰ মামা আহিছিল। মামা মানে চবেই চিনি পোৱা হিমন্ত মামাৰ কথা কৈছোঁ আৰু আহিছিল গীতাৱলী ৰাজখোৱা। তো আগত গ'ল বাইদেউ, কিন্তু মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ মানে যিহেতু মানুহৰ ভিৰ কিমান তাতে আগত আহি ভিডিঅ'টো বনাবলৈ মানে যেনে তেনে ছাইডত ৰৈ কিনে ভিডিঅ'টো তোমালোকক দেখুৱাই আছোঁ বনাই। আৰু বিভিন্ন ইউটিউবাৰ চেনেলৰ পৰা বহুত আহিছে আৰু ভাল লাগিছে যিহেতু ফাটৰ বিহু ঢকুৱাখানা একদম খুব উলহ মালহেৰে পালন কৰা হয়। তো ভাল লাগিছে আৰু। এইপিনে চোৱা পূৰা মানে লানি চিগাই নাই মানে পূৰা বহুত আছে আৰু বহুত আছে টিম ইয়াত জইন কৰা বহুত আছে। বড়ো কছাৰী মিচিং যিমান আছে চব আহিছে যিহেতু ফাটৰ বিহু সকলোৱে মিলা প্ৰীতিৰে পতা হয়। চ' ভাল লাগিছে চোৱা।
মেইন কথাটো কি ফাট বিহু মানে কি ফাট বিহুত মানুহৰ বাদ দি আৰু তোমালোকে একোৱে নেদেখা মানে বিহু দেখিবা কিবা কিবি দেখিবা কিন্তু মানুহৰ যিখনে অগণন আছে মানুহ মানে অকল মানুহ তোমালোকে চোৱা ধুনীয়াকৈ মোৰ আগে পিছে তো এইপিনে চোৱা বিহু নাচি আছে আৰু এইপিনে পূৰা বিহু নাচি আছে চবতে গছৰ তলে তলে বিহু হৈ আছে আৰু যোনসকল ফাট বিহুত আহিছিলে সেইসকলে কমেণ্ট এটা কৰি জনাই দিবা যে কেনেকুৱা লাগিল আমাৰ ঢকুৱাখানাত ফাট বিহু চাই। তো শোভাযাত্ৰা ওপৰৰ পৰা শ্বটটা লৈছিলোঁ মানুহ চোৱা বে কি ক'ম মানে ঢকুৱাখানাত যে ইমান মানুহ আছে মানে তো গাইজ ইয়াত মানুহ চেক কৰা মানুহত থাকি ছোৱালী অগণন আছে মানে ইয়াত পূৰা চোৱা আকৌ তোমালোকে কি ধুনীয়া ধুনীয়া ছোৱালী আহিছে তো লগ কৰিব লাগিব ছোৱালীক তো কি কোৱা এইপিনে পূৰা আজি যিহেতু লাষ্টৰ দিন আৰু মানুহ চেক কৰা কিমান আহিছে মা কচম বে মানুহ মাথা পৰা একোৱে নেদেখি ৰাস্তাটো তামাম ভিৰ ন ৰাস্তাত পূৰা ভিৰ হৈ আছে যিহেতু ওলাই যোৱা নাই আৰু এইপিনে মানুহ চোৱা ৰাস্তা কাষতে কিমান আছে তো ওলাই গ'লে কেনেকুৱা হ'ব বাৰু চোৱা তোমালোকে